লনিশ্ৰী দাস আৰু আপোনালোকে চাই আছে অসমৰ মোষ্ট পপুলাৰ ইউটিউব চেনেল আছামিজ মিক্সচাৰ So stay tuned with the Assamese Mixture YouTube channel. Please subscribe, share, like. লগতে subscribe option টোৰ ওচৰতে থকা bell icon টো click কৰিবলৈ নাপাহৰিব। সো এবাৰ লনিশ্ৰী আমাৰ আৰু এটা ৰাউণ্ড আছে ভাৰ্চিটেলিটি ৰাউণ্ড লনিশ্ৰী কিমান ভাৰ্চিটেল তাৰমানে এটা ডাইলগ তাৰমানে 4টা মিনিট ক'ব লাগে ইমোশন নৰ্মেল তাৰপিছত প্ৰথমতে ক'বা নৰ্মেল তাৰপিছত ইমোশন তাৰপিছত তোমাৰ খঙত মানে তোমাৰ কেইবাটাও ৰখত ক'ব লাগিব এটা ডাইলগে মানে এটা ডাইলগে কেইবাটাও ৰখত প্ৰথমতে তোমাৰ নৰ্মেল কোৱা কোনটো ডাইলগ ক'বা তুমি তেনেকুৱা ডাইলগ কিবা মোৰ আছে ওম শান্তি ওমৰ যে তোমাৰ হা ভাল কৰিছা হা এক্স্যাক্টলি সেইটো বহুত দিন কোৱা নাই সেইটো কৈ দিয়া ওকে সেইটো প্ৰথম নৰ্মেল ট্ৰাই কৰো কোৱা एक चुटकी सिंदूर की कीमत तुम क्या जानो रमेश बाबू ईश्वर का आशीर्वाद होता है एक चुटकी सिंदूर बढ़िया सुपर इमोशनल एक चुटकी सिंदूर की कीमत तुम क्या जानो रमेश बाबू ईश्वर का आशीर्वाद होता है एक चुटकी सिंदूर बढ़िया बढ़िया इमोशन तो बेছি লাগিছিলে বাৰু ইমোশন মানে চোৱা তোমাক নৱৰস লাগে তোমাক মানে তোমাৰ নৱৰস ন তোমাৰ শৃংগাৰ খং ভয় তাৰপিছত তোমাৰ এনেকৈ তোমাৰ 9টা ৰস আছে বিভৎস তো মানে এতিয়া এটা এটাকে মই কৈ যাম ন দুটা হৈ গ'ল এইবাৰ তুমি এইবাৰ খঙত কোৱা খং দিছে एक चुटकी सिंदूर की कीमत तुम क्या जानो रमेश बाबू ईश्वर का आशीर्वाद होता है एक चुटकी सिंदूर सुपर सुपर एबार पूरा स्माइल और हाई बिराट हाई दिसे चुटकी सिंदूर की कीमत तुम क्या जानो रमेश बाबू ईश्वर का आशीर्वाद होता है হনে আৰু কিবা আছে ৰক আৰু নালাগে আৰু এতিয়া 9টা ৰক নালাগে বাৰু আমাক 4টা ৰকে হৈ যাব দিয়া তাৰপিছত থ্যাংক ইউ সো মাচ খুব ভাল লাগিলে আৰু তাৰপিছত এতিয়া তুমি ছ'চিয়েল মিডিয়াত তুমি কিমান এক্টিভ ছুটি কৈ গ'লে ভাল পাম ছ'চিয়েল মিডিয়াত মই বেছি এক্টিভ নহয় বাৰু বাট নিজৰ কিছুমান পাব্লিচিটি বা প্ৰমোশ্যনৰ কাৰণে মিডিয়া নিজৰ পৰা খুব ধুনীয়া বস্তু আহিছে মিডিয়া নিজৰ পৰা খুব ধুনীয়াকৈ চাৰ্ভ কৰিছে এবাৰ হাই দি দিয়া নামটো কৈ দিয়া এবাৰ এইটো আমাৰ মিডিয়ানিক ৰেষ্টুৰেণ্ট হয় আপোনালোকে আহিব ইয়াতে বিৰাট টেষ্টি হয় খুব ভাল হয় আমাৰ দাদা খুব ভাল এইটো আপোনাৰ ৰাজগড় সৈনিক ভৱন অপজিট ইয়াতে আহিলে নিশ্চয় আৰু তোমাৰ খুব ভাল হয় মোৰ নাম শ্ৰী গগন বৰুৱা ফ্ৰম মিডিয়ানিক নিশ্চয় থেংক ইউ সো মাচ Thank you. And thanks for the খানা খুব সুন্দৰ বস্তু মই চ' আমি এতিয়া আৰু যাই আছোঁ একেলগে চ' ছ'চিয়েল মিডিয়াৰ কথাটো কোৱা ছ'চিয়েল মিডিয়াত মানে মই অকণমান কমকৈ এক্টিভ থাকোঁ কাৰণ ধৰা সকলোৰে আজিকালি কাম চামবোৰ বহুত বেছি ন তো মানে ফেচবুক বা তোমাৰ টুইটাৰ অকণমান কমকৈ চলোৱা হয় মই বাকী পাব্লিচিটিৰ কাৰণে ইউজ কৰোঁ কিছু পৰিমাণে গোটেইখিনি দিব নোৱাৰিলেও কিছু মই মানে থ্ৰুদা আপলোডিং মই ছ'চিয়েল মিডিয়াত এক্টিভ থাকোঁ আৰু ভ্ৰাম্যমান আৰু বলিউড ভৱিষ্যতে ভ্ৰাম্যমান আৰু বলিউডত তোমাৰ যোৱাৰ কিবা প্লেনিং আছে বলিউডত যোৱাৰ প্লেনিং আছে কিন্তু এতিয়ালৈকে ভ্ৰাম্যমানটো মই ভবা নাই বলিউডত কেনেকুৱা প্লেনিং আছে অবভিয়াছলি তাৰে খুব মানে সেইটো এটা মানে মোৰ কাৰণেতো বহুত ডাঙৰ কথা হ'ব কিন্তু আৰু চাওঁ এতিয়া কি হয় ন কথাবোৰ মানে চব মিলিবও লাগিব আৰু কৰিবলৈতো হেঁপাহ আছে যেনেকুৱাই নহওক সেইটো তোমাৰ মানে সৰু স্ক্ৰীণতে হওক বা ডাঙৰ স্ক্ৰীণতে হওক কৰিবলৈতো হেঁপাহটো থাকিবই লাগিব তেতিয়াহে কিবা এটা কৰিব পাৰিম ন হেঁপাহটো আছে তাত কাম কৰা চাওঁ কি হয় নিশ্চয় নিশ্চয় আমাৰ বেষ্ট উইচেছ থাকিলে হা থেংক ইউ ছ' মাছ